হেল্ল' এভৰিৱান, গুড ইভিনিং। এয়া দেখিছে আমাৰ আবেলি সময়ৰ গাঁৱৰ পৰিৱেশ। বেলি মাৰ যাবলৈ হ'ল। ইফালে আমাৰ ওচৰৰে পাহাৰ লাগি আছে, ইমান ধুনীয়া চাওকচোন পাহাৰখন। আকৌ ইফালে ধাননি পথাৰ, ধানবিলাকো পকি আহিছে, ইমান ধুনীয়া পৰিৱেশ। আৰু এই ধুনীয়া পৰিৱেশৰ মাজতে আমি আজি অলপ কামত লাগিছোঁ। বিলাহী পুলি ৰুবৰ বাবে গাঁত বনাইছোঁ, ইফালে সাৰ দি আছোঁ, ইফালে মাও লাগি আছে কামত। কবি পুলি ৰুই আছোঁ মায়ে মই। ডাঙৰ জাত বিলাহী হয়, কালি বজাৰলৈ গৈছিলোঁ, বজাৰৰ পৰা কিনি আনিলোঁ পুলি। সেইটো কাৰণে পুলিখিনি এটা ৰুই দিওঁ আবেলি সময়ত। এতিয়া শাক পাচলি নিজে বাৰীত নোৰুলে কিনিবলৈ গ'লে বহুত দাম আৰু বহুত দৰৱ দিয়া শাক পাচলি, সেইবাবে নিজে সৰু মৰু বাৰী তথাপিও কৰিছোঁ আৰু অলপ চলপকৈ। কবি পুলিও দিছিলোঁ, কবি পুলিও বৰষুণ আহিলে আৰু গোটেইখিনি পচাই দিলে, সেইবাবে নহ'লে, সেইটো কাৰণে বজাৰৰ পৰা কিনি আনিলোঁ পুলিখিনি আৰু ৰুইছোঁ। গোবৰ সাৰ আমাৰ কেঁচু সাৰ থোৱা আছিলে, এইখিনি অলপ অলপ দিওঁ আৰু গোবৰ সাৰ দিয়া বস্তু শাক পাচলিবিলাক ভাল, নহ'লে আজিকালি বজাৰত কিনিবলৈ গ'লে চব সাৰ দিয়া বস্তু। আমাৰ পকা ৰুম আছে, তাতে আমি গোবৰবিলাক ষ্টক কৰি থওঁ, এনেদৰে শুকাই যায় আৰু ফুৰফুৰীয়া সাৰ হৈ যায়। এই দেখিছে ইমান ধুনীয়া। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। আজিলৈ বাই বাই।